So, hey guys, মই নিতুল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। সো বহুত দিনৰ পিছত কিমান হ'ল ফেব্ৰুৱাৰীত মাৰি 5 months পিছত আজি বাহিৰত ওলাব পাইছোঁ, কিমান ৰিলেক্স পাইছোঁ। সো আজি আমি ওলাই আহিছোঁ অলপমান পানী খেতি ফালে, অলপ কিবা এটা কাম আছিলে। তো কামটো অলমষ্ট হৈ গ'ল, তো ভাবিলোঁ ব্লগ বনাই লওঁ ন। সো আইডিয়া আহি গ'ল। তো আজি কেইটামান ব্লগৰ চিন প্ৰথমে চাই লওক, দেন আপোনালোকৰ লগত আকৌ লগ হৈ আছোঁ। অ'কে, सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। সো আপোনালোকে চাব পাৰে মোৰ বেক চাইডে আছে ইমান ধুনীয়া নজাৰা। এইটো মোৰ ফ্ৰেণ্ড হয় ভূপেন। সো চাওক আপোনালোকে বেক চাইডটো বহুত ভাল লাগিছে, চিৰিয়াছলি বহুত মানে ইমান ৰিলেক্স পাইছোঁ ন। সো ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰে ইয়াত বিভিন্ন প্ৰকাৰে মাছ ধৰি আছে, মাছ মাৰি আছে ইয়াত। তো পূৰা ট'টেলি পানী উঠি গৈছিলে ন, পানী খেতি এইটো এৰিয়া। তো এইফালে চাওক মাছ ধৰি আছে, এইফালে আগত মাছ ধৰি আছে। ফালে চিনাৰীটো ভাল লাগিছে, কিন্তু কিছুমান ক্ষেত্ৰত অলপমান বেয়াও লাগিছে, বিকজ গোটেই মানে ইয়াত যিখিনি বাসিন্দা আছিলে সকলোৰে ঘৰত পানী সোমাইছে আৰু তেওঁলোকে শিবিৰ পাতি মানে ৰাস্তাৰ ওচৰত থাকিব লগা হৈছে। তো আশা কৰোঁ চৰকাৰে এইটো অতি ভালদৰে এইটোৰ তেওঁলোকৰ কোনো এটা ব্যৱস্থা কৰে, কাৰণ গম পায় ন প্ৰকৃতিকটো কোনো ৰখাব নোৱাৰে ন, সেইকাৰণে। সো যাওঁ ৰ আগলৈকে চাই আহোঁ, আপোনালোকে চাই থাকক। সো ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো এইখিনিয়ে। বৰষুণ দিলে বহুত। সো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰক, নতুন যদি ছাবস্ক্ৰাইব কৰক, আৰু আপোনালোকে তেনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিব। আপোনালোকে টেনশ্যন নল'ব আৰু ভালকৈ অলপ চিটুৱেশ্যনটো ভাল হ'ব দিয়ক, মই কণ্টিনিউ কৰিম। অ'কে, সো বাই।